নমস্কাৰ সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। যিহেতু অহা ইংৰাজী 29 মে' তাৰিখে SCERT D.el.ed পেট এক্সাম অনুষ্ঠিত হ'ব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। অহা ইংৰাজী 29 মে' তাৰিখে অনুষ্ঠিত হ'বলগীয়া D.el.ed পেট এক্সামত আপুনি কি বস্তু নিব, কি ইনষ্ট্ৰাকশ্যন আছিলে, কিমান সময়ত উপস্থিত হ'ব, এই সকলোবোৰ কথা মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ ওলাইছোঁ। গতিকে সকলোৱে ভিডিঅ'ৰ শেষলৈকে চাব, ই আপোনাক যথেষ্ট সহায় কৰিব। এইখন ৰিভাইজ আপোনাৰ এডমিট কাৰ্ড, যিখন যোৱাকালি পুনৰ লিংক খুলি দিছিলে SCERT-য়ে। গতিকে এইখন যোৱাকালিৰ এডমিট কাৰ্ড। ইয়াত আপোনালোকে নিশ্চয় দেখিছে এইবোৰ পাৰ্চনেল ডিটেইলছ। ইয়াত নিশ্চয় দেখিছে এক্সামিনেশ্যন ডেট 29/5/2022 আৰু ৰিপৰ্টিং টাইম কিমান দিছে 12:45 PM। অ'কে, এক্সামিনেশ্যন টাইমটো কিমান আছে 2 PM to 4 PM। এইটো আগতে কিমান আছিলে 11 PM to 1 PM আছিলে। এইটো কি কৰিলে এতিয়া কৰিলে 2 PM to 4 PM। এতিয়া আমি যাওঁ ইয়াৰ ইনষ্ট্ৰাকশ্যনলৈ। যদি ইনষ্ট্ৰাকশ্যনসমূহ আমি ভালদৰে পঢ়োঁ, প্ৰথমৰ পৰা যদি চাওঁ, দেখিবলৈ পাম ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যনটোত আছে আপোনাৰ কেণ্ডিডেটছ উইল হেভ টু কাম উইথ ফেচ মাস্ক এণ্ড হেণ্ড চেনিটাইজাৰ। আপুনি এখন মাস্ক আৰু এটা হেণ্ড চেনিটাইজাৰ সৰু আপুনি লগত নিব লাগিব। অ'কে, নেক্সট 2 নম্বৰ পইণ্টটো কেণ্ডিডেটছ মাষ্ট ব্ৰিং এ প্ৰিণ্ট আউট অফ দ্য এডমিট কাৰ্ড টু এলাউড এক্সামিনেশ্যন ভেন্যু অন দ্য ডেট এণ্ড টাইম মেনশ্যন এবভ এলং উইথ এট লিষ্ট 1 ভেলিড অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন কাৰ্ড, ভোটাৰ আইডেণ্টিটি কাৰ্ড। আপুনি যিকোনো এটা ডকুমেণ্টছ নিব লাগিব। কি নিব লাগিব আপুনি ইয়াত দেখিছে নিশ্চয় কি ইয়াত উল্লেখ আছে। সেইকেইটাৰ ভিতৰত কোনোবা এটা আপুনি নিলেই হ'ল। ভোটাৰ আইডেণ্টিটি কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট, আধাৰ কাৰ্ড, এমপ্লয়ী ID। এইকেইটাৰ ভিতৰত আপুনি যিকোনো এটা আইডেণ্টিফিকেশ্যন কাৰ্ড লগত নিব লাগিব, যাতে এই এণ্ট্ৰি কৰাৰ সময়ত আপোনাক ইয়াৰ কাৰ্ডটো চাব আপুনি হয় নে নহয়। লগত কিনিব লাগিব এডমিট কাৰ্ডটো, অৰ্থাৎ এই আপোনাৰ যিটো যোৱাকালি SCERT-ৰ পৰা ডাউনলোড কৰিবলৈ দিছে ছাইডৰ পৰা, সেই এডমিট কাৰ্ডখন প্ৰিণ্ট আউট কপি এটা লগত নিব লাগিব। 3 নম্বৰ পইণ্টটোত চাওঁ, ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন উইল বি 2 hours, 2 ঘণ্টা পৰীক্ষা, এণ্ড চেল কনচিষ্ট অফ 100টা কুৱেশ্যন থাকিব উইথ 4 মাল্টিপুল চইচ কুৱেশ্যন। আপোনালোকে নিশ্চয় গম পায় মাল্টিপুল চইচ কুৱেশ্যন 4টা থাকিব, আউট অফ হুইচ কেণ্ডিডেটছ হেজ টু চ'জ 1 কাৰেক্ট ৰেছপন্স। ইয়াত আপুনি যিকোনো এটা শুদ্ধ কৰিব লাগিব। আপোনালোকে নিশ্চয় এইটো গম পাইছে। আৰু OMR-ত এইটো ৰাউণ্ড কৰিব লাগিব। ইচ কুৱেশ্যন চেল কেৰি 1 marks। এটা কুৱেশ্যনত এগেইনষ্টত এটা মাৰ্কছ থাকিব। দেয়াৰ চেল বি এ নিগেটিভ মাৰ্কছ। নিগেটিভ মাৰ্কছ বহুতে সুধি থাকে, নিগেটিভ মাৰ্কছ থাকিব 0.25 marks। অ'কে, যদি আপুনি 4টা যদি আপুনি ভুল কৰে, 4টা কুৱেশ্যন ৰং কৰিলে 1 marks আপোনাৰ নিগেটিভ যাব। অ'কে, এতিয়া আমি যাওঁ 4 নম্বৰ পইণ্টলৈ। কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ৰিচ অৰ ৰিপৰ্ট এট দ্য এক্সামিনেশ্যন ভেন্যু এজ পাৰ ৰিপৰ্টিং টাইম গিভেন বিল'। আপুনি ৰিপৰ্টিং টাইমৰ মতে আপুনি আপোনাৰ যিটো ভেন্যু আছিলে তাত উপস্থিত হ'ব লাগিব। ভেন্যু টাইম ৰিপৰ্টিং টাইম কিমান 12:45। অ'কে, সিমানটো টাইমত আপোনাক উপস্থিত হ'বলৈ নিৰ্দেশ দিছে। নেক্সট 5 নম্বৰ পইণ্টটো কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন ৰুম হল টু টেক দেয়াৰ allotted seat before 45 minutes of commencement of test. No candidates will be allowed to enter the examination room hall after 15 minutes of commencement of the test, and no candidates will be allowed to leave the examination room hall till 4 PM। আপুনি 45 মিনিটছৰ আগত আপোনাক উপস্থিত হ'বলৈ দিছে, আৰু 15 মিনিট যোৱাৰ পিছত আপোনাক সোমাবলৈ নিদিয়ে এক্সামিনেশ্যন হলত। আৰু প্লাছ আপুনি ওলাওঁ বুলি ক'লে যিকোনো সময়তে আপুনি পৰীক্ষা হলৰ পৰা ওলাব নোৱাৰিব। আপুনি 4টা বজাৰ পৰীক্ষা দিয়াৰ পাছতহে আপুনি এক্সাম হলৰ পৰা ওলাব পাৰিব। নেক্সট পইণ্টটো 6 পইণ্টটো কেণ্ডিডেটছ উইল নট বি এলাউড টু টেক দ্য টেষ্ট বুকলেট উইথ দেম আফটাৰ কমপ্লিশ্যনছ অফ টেষ্ট। আপুনি এক্সামিনেশ্যন দিয়াৰ পিছত যোনখন টেষ্ট বুকলেট কুৱেশ্যন পেপাৰ য'ত থাকিব সেইখন আপুনি লগত লৈ আনিব নোৱাৰিব, এখন তাত জমা দি থৈ আহিব লাগিব। 7 পইণ্টটো চাওঁ, ইউজ এ ব্লেক ব্লু পেন টু ডাৰ্কেন
দ্য এপ্ৰপ্ৰিয়েট চাৰ্কল অন দ্য OMR শ্বীট আপুনি ব্লু বা ব্লেক পেন ইউজ কৰিব পাৰিব আপুনি এনেকৈ ৰাউণ্ড থাকিব চাৰিটা থাকিব ABCD কে যোনটো ৰাউণ্ড কৰিব আপুনি ধুনীয়াকৈ সম্পূৰ্ণকৈ এনেদৰে ৰাউণ্ড কৰিব লাগিব নেক্সট পইণ্টত যাওঁ 8 কেণ্ডিডেট শ্বুড ৰিটেইন দিছ এডমিট কাৰ্ড কেয়াৰফুলি ফৰ ফিউচাৰ ৰেকৰ্ড এজ দ্য ছেম ইজ ৰিকুৱাৰ্ড টু বি প্ৰডিউচ এট দ্য টাইম ষ্টেজ অফ এডমিশ্যনছ এণ্ড ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ আপুনি যোনখন এডমিট কাৰ্ড লগত লৈ গৈছে সেইখন আপুনি লগত ভালদৰে ৰাখিব লাগিব যাতে ভেৰিফিকেশ্যন বা আপোনাৰ এডমিশ্যনৰ সময়ত যদি আপুনি পাছ কৰে যদি আপোনাৰ ৰিজাল্টত ভাল আহে তেনেহ'লে আপোনাৰ এডমিশ্যনৰ সময়ত এই এডমিট কাৰ্ডটো আপুনি শ্ব' কৰিব লাগিব ইনষ্টিটিউশ্যনসমূহক গতিকে আপুনি এইখন কেয়াৰফুলি আপোনাৰ লগত ৰাখিবলৈ নিৰ্দেশ দিছে নেক্সট কুৱেশ্যন আহি গৈছে মই যিহেতু ভিডিঅ' বনাই থাকোঁ নেক্সট পইণ্টলৈ যাওঁ 9 candidates are strictly prohibited from carrying mobile phone and other electronic gadgets to the premises of the examination room hall আপুনি যিকোনো ইলেক্ট্ৰনিক গাজেট নহ'লে মোবাইল ফোন আপুনি লগত নিব নোৱাৰিব ষ্ট্ৰিক্টলি বেন কৰা আছে নেক্সট পইণ্টটো 10 নম্বৰ পইণ্টটো আপোনাৰ যিকোনো যদি আপুনি দুকৰ্মত লিপ্ত হয় তেনেহ'লে আপুনি একশ্যন ল'ব SCERTৰ ফালৰ পৰা এইটো 10 নম্বৰ পইণ্টটো লিখা আছে বহুত দীঘল গতিকে এইটো পঢ়ি নাথাকোঁ ইমান ইম্পৰ্টেণ্টো নহয় এইটো আপোনালোকে নিশ্চয় গম পায় 11 a candidates will be expelled from the examination hall if found keeping using mobile phones আপোনালোকে নিশ্চয় গম পাইছে এইটো প্ৰহিবিটেড আছে গতিকে যদি আপোনাৰ হাতত মোবাইল ফোন কম্পিউটাৰ ডিভাইচ যিকোনো যদি আপোনাৰ ওচৰত পায় যিবোৰ দ্বাৰা আপুনি ছেটিং কৰিব পাৰে তেনেকুৱা বস্তু পোৱাৰ লগে লগে আপোনাক এক্সামিনেশ্যন হলৰ পৰা এক্সপেল কৰি দিব পাৰে অ'কে নেক্সট পইণ্টটো 13টো চাওঁ কেণ্ডিডেট শ্বুড ফিল আপ দ্য টেষ্ট বুকলেট চিৰিজ ইন দ্য OMR এনচাৰ শ্বীট হুইচ উইল বি মেনশ্যন ইন দ্য টেষ্ট বুকলেট এণ্ড দ্য ৰোল নাম্বাৰ হুইচ ইজ বিং মেনশ্যন ইন দ্য এডমিট কাৰ্ড আপুনি আপোনাৰ টেষ্ট বুকলেট যোনটো নাম্বাৰ দিয়া থাকিব চিৰিজ তাত আপোনাৰ এডমিট কাৰ্ডত থকা ৰোল নাম্বাৰ আৰু যিবোৰ আপোনাৰ বস্তু আছে তাত আপুনি ফিল আপ কৰিব লাগিব আৰু প্লাছ আপুনি OMR শ্বীটতো আপুনি এডমিট কাৰ্ডৰ যিটো ৰোল নাম্বাৰ এইবোৰ ফিল আপ কৰিব লাগিব অতি শুদ্ধভাৱে কৰিব যাতে ভুল নকৰে আপুনি ভুল কৰাৰ লগে লগে আপোনাৰ ৰিজাল্টটো বেয়া আহিব তাৰপিছত সেইটো আপোনাৰ নিজৰ দায়িত্ব গতিকে ভালদৰে কৰিব ইয়াত মেইন পইণ্ট কি আছে ফাৰ্ষ্ট আপুনি হেণ্ড চেনিটাইজাৰ এটা ল'ব মাস্ক ল'ব অ'কে নেক্সট আপোনাৰ লগত আইডেণ্টিফিকেশ্যন কিবা কাৰ্ড এটা ল'ব প্ৰিণ্ট আউট কৰি ল'ব বা অৰিজিনেলটো লগত লৈ যাব অ'কে তাৰপিছত আপুনি 45 মিনিটছৰ আগত এক্সাম হলত এণ্টাৰ কৰিবলৈ দিব গতিকে 12:45ত আপুনি পাৰিলে উপস্থিত হ'ব অ'কে লগত মোবাইল বা যিকোনো ইলেক্ট্ৰনিক গেজেটছ এইবোৰ নিনিব ব্লু বা ব্লেক পেন আপুনি ইউজ কৰিব পাৰিব আৰু যোনটো ৰাউণ্ড থাকিব ৰাউণ্ডটো দিওঁতেনে ৰোল নাম্বাৰ লিখোঁতে অতি সাৱধানে লিখিব আপুনি সম্পূৰ্ণকৈ কুলকৈ লিখিব পাৰ কৰি নিদিব এইটো ছাপ'জ ৰাউণ্ড আছে ৰাউণ্ডটো আপুনি ভালকৈ এনেকৈ ৰাউণ্ড কৰিব ৰাউণ্ড কৰোঁতে ভালকৈ সাৱধানে কৰিব ফাটি যাবলৈ নিদিব তলফালে ফুটা ওলাবলৈ নিদিব যিহেতু এইখন স্কেনাৰত সোমাই দিয়ে স্কেন হ'ব গতিকে আপুনি এটি সাৱধানে কৰিব গতিকে ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া সকলো ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে আৰু কুৱেশ্যনটো কি আছিলে যিটো নিগেটিভ মাৰ্কিঙৰ কথাটো নিগেটিভ মাৰ্কিং আছে গতিকে অতি সাৱধানে আপুনি কুৱেশ্যনটো এটেম্প কৰিব যিহেতু 0.25 অৰ্থাৎ 4টা কুৱেশ্যন ভুল কৰাৰ লগে লগে আপুনি 1 মাৰ্কছ আপোনাৰ ডিডাক্ট হৈ যাব মাইনাছ লাগি যাব গতিকে শুভেচ্ছা থাকিল সকলোকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ